প্ৰথম খবৰৰ বিশাল আয়োজন প্ৰেৰণা এৱাৰ্ড 2022 বিভিন্ন ক্ষেত্ৰৰ 100 গৰাকী প্ৰেৰণাদায়ী মহিলালৈ আগবঢ়োৱা হৈছে এই বঁটা অহা 3 এপ্ৰিল দেওবাৰ আবেলি 3 বজাৰ পৰা PWD সন্মিলন আৰু প্ৰশিক্ষণ প্ৰেক্ষাগৃহত লগতে অনুষ্ঠিত কৰা হ'ব 12ৰহনীয়া সাংস্কৃতিক কাৰ্যসূচীৰ আপোনাৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ বিপদত কেনে পৰিম মই সত্য কথা কওঁতে যদি মোৰ জীৱন যাবলগীয়া আছে যাব নমস্কাৰ প্ৰথম খবৰৰ ৰামধেনু অনুষ্ঠানলৈ আপোনালোকক স্বাগতম আজিৰ অনুষ্ঠানত আমি বিশেষভাৱে এগৰাকী বিশেষ অতিথি আমন্ত্ৰণ কৰি আনিছো হয় প্ৰিয় দৰ্শক আপোনালোকে টিভিৰ ৰিমোটটো অন কৰিলে প্ৰায় কেইটি অসমীয়া চেনেলতে তেখেতৰ মুখখন হতকাই দেখিবলৈ পায় এই প্ৰিয় অভিনেতাজন হৈছে বৈকুণ্ঠ প্ৰিন্স পাঠক ডাঙৰীয়া আমি তেখেতৰ সৈতে তেখেতৰ জীৱনবোধৰ তেখেতৰ যৌৱনৰ তেখেতৰ ব্যক্তিগত তেখেতৰ ভাল লগা বেয়া লগা প্ৰত্যেকটো দিশতে অকমান চকু ফুৰাবলৈ যত্ন কৰিম আৰু আপোনালোকৰ সন্মুখত এয়া উন্মেষ কৰিবলৈ চেষ্টা কৰিম আহকচোন পলম নকৰি তেখেতৰ সৈতে অকণমান কথাত মগন হওঁ বৈকুণ্ঠ দা আপোনাক আমাৰ ৰামধেনু অনুষ্ঠানত স্বাগতম ধন্যবাদ হয় আপুনি প্ৰথম খবৰৰ দৰ্শকসকলক কি ক'ব প্ৰথম খবৰ দৰ্শকসকলক মই এটাই ক'ম প্ৰথম খবৰে আজিলৈকে যিবোৰ আমাক খবৰ দি আহিছে খুব নিৰ্ভীক আৰু নিৰপেক্ষ আৰু প্ৰথম খবৰ মই চাই থাকোঁ ফেচবুকত প্ৰায় আপোনালোকৰ নিউজবোৰ পাই থাকোঁ আৰু এইখিনিতে মই আপোনালোকক ধন্যবাদ জনাইছোঁ মোৰ দৰে এজন অভিনেতাক আপোনালোকে এনেকৈ মাতি আনি দুটা কথা সুধিবলৈ প্ৰয়াস কৰিছে এইটো মোৰ কাৰণে বহুত বেছি ডাঙৰ কথা হয় আপুনি কম বেছি পৰিমাণে অসমীয়া বোলছবিত আপুনি যথেষ্ট অৰিহণা আগবঢ়াইছে আপুনি ধাৰাবাহিকতটো আপোনাক প্ৰায়কেইখনতে দেখিবলৈ পোৱা যায় আপোনাক যদি মই সুধো যে আপোনাৰ ধাৰাবাহিকত বেছি কাম কৰি ভাল লাগে নে চলচ্চিত্ৰত কোনটো বুলি ক'ব আচলতে দুইটাতে সমানে ভাল লাগে চলচ্চিত্ৰত কাম কৰাটো মানুহৰ কিছুমান সপোন থাকে কিছুমান ডাঙৰ সপোন কিছুমান সৰু সপোন ডাঙৰ পৰ্দাত নিজক ডাঙৰ পৰ্দাত দেখাটো বহুত ডাঙৰ কথা আৰু এইটোও চাব লাগিব যে মই তাৰ কাৰণে যোগ্য হয় নে নহয় চ' কেতিয়াবা যদি মই যোগ্য হয় তেতিয়া মই ভাল চিনেমাত চলচ্চিত্ৰত মই কাম কৰিম তথাপিও মই যিকেইখন কৰিছোঁ চলচ্চিত্ৰত সৰুকৈ হ'লেও অন্তৰীণত কৰিছোঁ মঞ্জুল বৰুৱাৰ আৰু এখন কেইবাটাও বাহিৰত এৱাৰ্ড পাইছে মই খুব ধুনীয়া এটা কেৰেক্টাৰ কৰিছোঁ তাত গতিকে মোৰ কাৰণে সেইটো বহুত ডাঙৰ কথা আৰু ধাৰাবাহিকটো কৰি ভালেই লাগে সাংঘাতিক ভাল পাওঁ হয় মিউজিকেল ভিডিঅ'বোৰতো আপোনাক দেখা যায় মিউজিকেল ভিডিঅ' কৰোঁ কিন্তু কেতিয়াবা কি হয় ধাৰাবাহিক কৰি থাকিলে মিউজিকেল ভিডিঅ' কৰিবলৈ দিগদাৰ মানে দুইটা ছাইড চলোৱাটো দিগদাৰ হৈ যায় বা আপুনি জানেই যে মানে দুটা গণ্ডি থাকে মানে এইফালে চালে এইফালে নহয় এইফালে চালে এইফালে হয় এনেকুৱা হৈ যায় সেইকাৰণে কেতিয়াবা দিগদাৰ হৈ যায় আৰু আগতেতো যেতিয়া প্ৰথম কৰিছিলোঁ মই নিজে প্ৰডিউচাৰ আছিলোঁ বহু গান মই নিজে কৰিছিলোঁ এইটো প্ৰথম খবৰ দৰ্শকসকলে যিসকলে নাজানে আজি গম পালে যে আপুনি এজন প্ৰযোজকো আছিলে আপুনি অভিনেতা হিচাপে পৰিচয় দি ভাল পায় নে অফক'ৰ্ছ আপুনি চাগে মোক ৰাজনীতিৰ কথা সুধিব বিচাৰিছে সেইকাৰণে এনেকৈ কৈছে অভিনেতা হিচাপে ভাল পাওঁ আৰু প্ৰথম মানুহ হিচাপে ভাল পাওঁ তাৰপিছত মই অভিনেতা হিচাপে কৈ ভাল পাওঁ বা মোৰ শুনিবও মন যায় সেইটো কিন্তু অভিনেতা হ'বৰ কাৰণে অভিনেতা শব্দটোৰ অৰ্থ বহুত বেছি দীঘলীয়া সেইখিনি হয়তো মই এতিয়াও যোগ্য হোৱা নাই আৰু ভৱিষ্যতে চাগে তেতিয়া হ'লে আৰু ক'ব মানুহে আপুনি নিজাকেও গানৰ সৃষ্টি কৰিছে আপুনি গান লিখিছে গান সুৰ কৰিছে মই গান মানে কি আৰু ভাল লাগে গানটো আৰু মোৰ কি হৈছে মোৰ এটা খুব ইণ্টাৰেষ্টিং কথা আছে মই মানে সৰুতে আমাক ওলাব নিদিয়ে আমি শংকৰদেৱ শিশু নিকেতনত পঢ়া আমাক মানে ক'ৰবালৈ ওলাই যোৱাটো আমাৰ কাৰণে বহুত ডাঙৰ কথা ঘৰৰ পৰা বা কিবা এটা যোৱাৰ লগে লগে স্কুলতে যিখিনি মানে গান ড্ৰামা তাতে শিকায় শংকৰদেৱ শিশু নিকেতনত মই নৱবৈচা শংকৰদেৱ শিশু নিকেতনত পঢ়িছিলোঁ লখিমপুৰত খুব মৰম কৰিছিলে মোক আচাৰ্যবিলাকে সেই তাতে মানে আপোনাৰ এদিন মানে ওচৰত এখন বিহুৰ প্ৰগ্ৰেম হৈছিলে তাৰপিছতে মই মনে মনে ক্লাছ 10ত আছোঁ তেতিয়া মই মনে মনে ভাবিছোঁ যে মই আজি গান এটা গাব যাম গান গাবলৈ গৈছোঁ তেতিয়া মানে আমাৰ এনেকুৱা কথা আছিল আমাক নতুন চোলা নিদিয়ে মানে ইমানকৈ যে স্কুলৰ ইউনিফৰ্মযোৰে প্ৰায় জেগাতে পিন্ধি যাব লাগে মানে আমাক এনেকুৱা এটা
হাতত ঘড়ী পিন্ধিব নিদিয়ে স্কুলৰ পৰা আমাৰ এইবোৰ ৰেষ্ট্ৰিকশ্যনবোৰ থাকে বহুত কিবা কিবি থাকে তাৰমানে আমি বাইকত ডাবল যাব নোৱাৰিম কিবা কিবি আমাৰ এইটো বহুত থাকে তাৰপিছত মই মনে মনে প্ৰগ্ৰেম কৰিবলৈ গ'লোঁ তাৰপিছত প্ৰগ্ৰেম কৰিব যাওঁতে মোৰ এতিয়াও মনত আছে মই গানটো গোৱাৰ পিছত মোক এজন মানুহে 50 টকা এটা দিছে আৰু মোক কৈছে যে ভৱিষ্যতে তুমি কি হোৱা নাজানো কিন্তু কিবা এটা হ'বা হা আজি হয়তো মই অভিনেতা হিচাপে কোনোবাই মোক মৰম কৰে কোনোবাই মোক বহুত বেয়া মানুহ হিচাপেও ভাবে ভাল মানুহ আমি হিচাপেও সেই ভাবে দিশটোলৈ আহিম বেয়া মানুহৰ দিশটোলৈ আহিম গতিকে এই যে গান গালো তেতিয়া তাতে মোৰ টিচাৰ বহি আছিলে আচাৰ্য বহি আছিলে ৰূপাঞ্জলি আচাৰ্য মোৰ এতিয়া মনত আছে পিছদিনা মোক খুব গালি পাৰিছে স্কুলত যে তই ক'ব লাগিছিলে যদি গাঁৱত তেতিয়া তোক মই সুৰটো অলপ ভালকৈ শিকাই দিলোহেঁতেন নোটকেইটা শিকাই দিলোহেঁতেন মই তেতিয়া মই এটা গান গাইছিলোঁ এয়া জানমণিখনৰ আছিলে দেই সেই তামোলো নহলো ফালি দেখুৱাবলৈ এইটো অলপ সুৰটো অলপ বেয়া হৈছিল কিন্তু মোটামুটি গানটো চলি গৈছিল আজিকালি কিছুমান যিবোৰ তথাকথিত গায়ক আছে যে পটককে ওলাই যায় যে বিহুৰ আগত তেনেকুৱা টাইপত মই বহুত তাতকে ভাল হৈছে আৰু এইটো মই জানো হয় এটা মই সুধিব খুজিম অভিনয় কৰিবলৈ হলে অভিনয়ৰ ক্ষেত্ৰখনত আপোনাৰ আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজন আছেনে আছে মই ভাবো আছে কাৰণ হেতু নাথাকিলে যিকোনো এটা কাম কৰাৰ আগত তাৰ ওপৰত জনাটো খুব দৰকাৰ আৰু আমি হেতু শিকিছো বাহুল ইছলামৰ ওচৰত শিকিছো মই ৰাজেশ ভূঞাৰ ওচৰত প্ৰথম আহিছিলো ৰাজেশ ভূঞা ছাৰক সুধিছিলো যে মই কি কৰিম যে মই কেনেকৈ আগবাঢ়ি যাম এইটো ৰাজেশ ভূঞা ছাৰে মোক কৈছিল যে তই বাহুল ইছলামৰ ওচৰত যা অলপ শিকাৰ পিছত মোৰ কিবা ওলালে মই কম আৰু সবেই মোক প্ৰথম যিখন মই ছিনিয়ৰ এক্টৰ পাইছো ফাৰ্ষ্ট মই কথা পাতিছিলো মৃদুল চুতীয়াৰ লগত থিয়েটাৰত গৈছিলে মোৰ ঘৰত সো মৃদুল দা কৈছিল যে কেনেকৈ কি কৰিম কৈছে তুমি প্ৰথম শিকি ল'বা তুমি আৰু খুব নাটকবোৰ চোৱা তেতিয়াৰ পৰা মই খুব নাটক চোৱা ষ্টাৰ্ট কৰিছিলোঁ আৰু নিজে নিজে আইনাৰ আগত কৰিব দিছিলে সো মই তেতিয়া কৰিছিলোঁ আৰু আমাৰ ঘৰৰ ওচৰৰ এজন ল'ৰা আছিলে মানে দাদা এজন পৰাণ কমল বুলি তেওঁ যেতিয়া টিভিত ওলাই গ'ল মোৰ এটাই ধান্দা যে মই গুৱাহাটীত গৈ টিভিত ওলাবই লাগিব ইয়াক মই মানে বিট কৰিবই লাগিব মই এনেকুৱা এটা মনত ভাব লৈ ওলাই আহিছিলোঁ তাৰপিছত তেনেকৈ আৰু আজি প্ৰথম আপোনাৰ টিভিৰ পৰ্দাত কেতিয়া পদাৰ্পণ মই ফাৰ্ষ্ট টাইম একদম কৰিছোঁ এটা গান কৰিছিলোঁ গানটো ৰিলিজো হৈছিলে বাৰু ৰাজু ভূঞা বুলি কয় এজন ল'ৰাই কৰিছিলে তাৰপিছত মই মুন্না আহমেদ ছাৰৰ এটা কাম কৰিলোঁ নামটো মই একজেক্টলি চিৰিয়েলখন পাহৰি গৈছোঁ এতিয়া এই মুহূৰ্তত পাহৰি গৈছোঁ চ' মুন্না আহমেদ ছাৰৰ লগত কাম কৰিছোঁ তাৰপিছত মই ৰঙৰ FIR মঞ্জিতা পৱন দা তাৰপিছত প্ৰস্তুতি বাৰ লগত কাম কৰিলোঁ প্ৰস্তুতি বাৰ পিছত ৰেঙনি টিভিত ৰাজেশ ভূঞা ছাৰৰ লগত কাম কৰিলোঁ তাৰ পাছৰ পৰা আজিলৈকে মই ৰেঙনি টিভিত কাম কৰি আছোঁ আৰু এজন অভিনেতা হ'বলৈ হ'লে তেওঁৰ কি কি গুণৰ অধিকাৰী হ'ব লাগিব চব লাগিব আপুনি ভদ্ৰ নম্ৰ হ'ব লাগিব কোনোবা ঠাইত গুণ্ডাও হ'ব লাগিব কোনোবা ঠাইত অকণমান বেয়া মেণ্টেলিটি লৈও আপুনি মানে কাম কৰিব লাগিব কাৰণ আপোনালোকে জানে যে আজিৰ দিনত চিধা ৰাস্তাত গ'লে বহুত বস্তু আপুনি সেই ঠাই নাপাব পাৰে ক'ৰবাত আপুনি বেয়াও হ'ব লাগিব সেই বেয়া হোৱা ঠাইডোখৰলৈ আমি যাম আৰু আপোনাক লগতো লৈ যাম আৰু আপুনি আমাক প্ৰথম খবৰৰ দৰ্শকসকলক সেই বেয়া আপোনাৰ যিখিনি বেয়া দিশকেইটাৰ কথা কৈছে মই যদি আপোনাক কওঁ যে একদম এনেকুৱা হয় ভাল হয় ভদ্ৰ হয় এনেকৈ মই কেতিয়াও মিছা কথা নকওঁ বেয়াটো বেয়া ভালটো বেয়া কিন্তু এইটো হ'ব লাগে যে মই বেয়া এবাৰ কৰিলোঁ মানে আৰু নেক্সটবাৰ মই বেয়া নকৰোঁ আৰু বেয়াটো যদি মই ভৱিষ্যতে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগে যে মই জীৱনত কেতিয়াও বেয়া নকৰোঁ সেইটো মানুহে শুনিলে কথাটো বুজি পোৱাত অসুবিধা হ'ব পাৰে মই বেয়া বুলি ক'বলৈ যাওঁতে বেয়া মানে সেইটো আৰু মানুহ মৰা বেয়া কাৰোবাক কিবা কৰা বেয়া সেইটো নহয় অলপ মানে মিলাব লাগে বুজিছোঁ আমি অভিনয়ৰ দিশলৈ আহিছোঁ যেতিয়া পোনে পোনে আপোনাৰ পৰা আপোনাৰ ভাল লগা এটা কোনো ধাৰাবাহিকৰে হওক বা কোনো এখন বোলছবিৰে হওক ডাইলগ এটা সৰু ডাইলগ মই মোৰ মায়াবিনীত বাজি আছিলে মই সৰু এটা ডাইলগ কৈ দিছোঁ এনেকৈ আচলতে ডাইলগ ক'বলৈ বেয়া লাগে তথাপিও আহিলে ইণ্টাৰভিউ ল'লে এইটো কয়েই চ' কৈ দিছোঁ মই যে ছোৱালীজনীয়ে মোক সোধে মানে পল্লৱীয়ে যে ছাৰ আপুনি ইয়াৰ পৰা গুচি গৈ আমাক পাহৰি যাব নেকি মই তেতিয়া কওঁ মই এই মায়াবিনী যিখন ধাৰাবাহিক চলি আছে তাৰ এটা ডাইলগ কৈ দিছোঁ মানে মোক সোধে পল্লৱীয়ে যে ছাৰ আপুনি আমাক গৈ তাত মনত পেলাবনে তেতিয়া মই কওঁ যে মনত তেওঁকে পেলোৱা যায় যাক পাহৰি যোৱা যায় পল্লৱী সঁচাকৈ সুন্দৰ কথা একদম এইটো ৰিয়েল কথা গতিকে সেই তেনেকুৱা আৰু বহুত ডাইলগ আছে বহুত কিবা কিবি কৰিছোঁ আগতে চিনেমা কৰিছোঁ চিৰিয়েল কৰিছোঁ কিবা কিবি এনেকুৱা বহুত কাম কৰিছোঁ যিবোৰ কাম মই ডাইলগ বহুত আছে তেনেকুৱা মই প্ৰথমে তপন দাস ডাঙৰীয়াৰ সেইবোৰ চাই মই মিমিক্ৰি কৰিছিলোঁ আচলতে
ফাৰ্ষ্ট টাইম হয় তাৰপিছতো মই বহুতৰ মিমিক্ৰি কৰিছোঁ গম পাই হয় গতিকে সেয়া আৰু ভাল লাগে সেইবোৰ কাৰ মিমিক্ৰি কৰি আটাইতকৈ ভাল লাগে মই তপন দাসৰ মিমিক্ৰি কৰোঁ আগতে অকণমান কৰিব নেকি এতিয়া আচলতে বহুত দিন ৰিয়াজ কৰা নাই তথাপিও তপন দা মৃদুল চিতে দুইজনকে মই সমান ভাল পাওঁ চব মিমিক্ৰি কৰিছিলোঁ আগতে এখন পুলিচ ষ্টেচনত মই পুনৰ আহিম ৰাহুল বেজবৰুৱা মিষ্টাৰ ৰাহুল বেজবৰুৱা আপুনি পাহৰি নাযাব বাঘে কেতিয়াও ঘাঁহ নাখায় ইয়াত মোৰ মৃত পত্নীৰ আত্মা আছে মাকো এই ঠাইলৈ ঘূৰি আহিম মিষ্টাৰ ৰাহুল বেজবৰুৱা সত্যমেৱ জয়তে জয়তে এনেকুৱা পাহৰি গৈ বহুত দিন কৰা নাই কাৰণে কিন্তু আগতে মই যেতিয়া দেওবৰী আড্ডাত কৰিছিলোঁ ৰঙৰ মোক সেইটো চাই কিন্তু প্ৰথম মাতিছে অনুপম চক্ৰৱৰ্তী ডাঙৰীয়াৰ কথা মই এই মুহূৰ্তত ক'ব লাগিব অনুপম দাই মোক বহুত হেল্প কৰিছে লাইফত তেওঁ লৈ যায় লগত এক্টিং এটা কৰি দেখায় মই মানুহো গোটাওঁ হা এইবোৰ কৰি এনেকৈ দৌৰি থাকোঁ ইয়াৰ পিছত এতিয়া অকণমান বেলেগ এটা দিশলৈ আমি আহিব খুজিছোঁ কথাটো হৈছে প্ৰায়ে আপোনাক ফেচবুকত বিতৰ্কিত পোষ্ট দিয়া দেখা যায় আৰু এই বিতৰ্কিত পোষ্টসমূহত হিন্দু আৰু মুছলমান এই বিষয়টোৱে প্ৰাধান্য পায় আপুনি কি সঁচাকৈয়ে মুছলমান বিৰোধী নেকি নহয় আচলতে বিতৰ্কিত কৰিহে পেলায় আমিতো ভালকেই লিখোঁ সমাজ সংস্কাৰৰ কাৰণেই লিখোঁ সমাজ ভাল হৈ থাকিব শান্তি শৃংখলা অটুট ৰাখিবৰ কাৰণেই লিখোঁ আমি মুছলমানকো বেয়া নাপাওঁ হিন্দুকো বেয়া নাপাওঁ আপোনাৰ খ্ৰীষ্টানকো বেয়া নাপাওঁ বৌদ্ধিজকো বেয়া নাপাওঁ শিখকো বেয়া নাপাওঁ কাকোকে বেয়া নাপাওঁ কিন্তু সেইসকল ব্যক্তিক বেয়া পাওঁ যিসকলে বেয়া কাম কৰে ধৰক মোৰ ঘৰৰ ওচৰৰ ভনী এজনীক ধৰ্ষণ কৰি দিব মই সেইটো কেতিয়াও মানি ল'ব নোৱাৰোঁ মোৰ ঘৰৰ ওচৰৰ মানুহ এজনীৰ বিয়াৰ লগত দিয়া নেকলেছডাল চুৰ কৰি নিব মই সেইটো কেতিয়াও মই মানি ল'ব নোৱাৰোঁ আৰু যি জাতি বা যি ধৰ্মই নহওক জাতি ধৰ্ম মানুহে কয় যে ধৰ্ম এইটো ধৰ্ম নহয় জাতি নহয় আৰে সেই ধৰ্ম আমাৰ যদি সভ্যতাটো আমাৰ হিন্দু সভ্যতাটো মোৰ ধৰ্মটো বেলেগ মই ধৰ্মটো বেলেগ ধৰণে ভাবোঁ কিন্তু আজিকালি তথাকথিত মানে বিশ্লেষকবিলাকেতো হিন্দু ধৰ্ম মুছলমান ধৰ্ম এনেকুৱাই কৰি পেলাইছে গতিকে চব মই এইটো ভাবোঁ যে যি জাতিয়ে এনিটাইম বেয়া কাম 95% যদি মানুহে বেয়া কাম কৰি থাকে মোৰ যদি পাঠক সম্প্ৰদায়ৰ মানুহটোৱে 95% পাঠকে যদি এনিটাইম মানুহৰ ধৰ্ষণৰ লগত জড়িত চোৰৰ লগত জড়িত কিবা মানুহৰ গুলিয়াই মাৰাৰ লগত জড়িত ক'ৰবাত আফিং খেতি কৰাৰ লগত জড়িত ভাং খেতি কৰাৰ লগত জড়িত তেতিয়াহ'লে অবভিয়াছলি মোৰ সম্প্ৰদায়টোক মানুহে গালি পাৰিলে মই সেইখিনি সহ্য কৰিব লাগিব আৰু মোৰ দায়িত্ব আৰু কৰ্তব্যটো হ'ব যে মই এইখিনি মানুহক কেনেকে শুধৰাওঁ মই যদি কওঁ যে নাই আমাৰ মানুহে কৰা নাই দেই এইটো তোমালোকৰ মানুহে কৰিছে এনেকে কৰি থাকিলে কি হ'ব সিহঁতে লাই পাই গৈ থাকিব এতিয়া আপুনি চাওক কিমান মানুহ মৰি আছে ধৰ্ষণ কাণ্ড এনকাউণ্টাৰ হৈ যায় তাৰ পাছতো এৰিছে নেকি কোনেও এৰা নাই তেওঁলোকক বুজাব লাগিব এই ক্ষেত্ৰত আমি অকণমান শিক্ষাৰ অভাৱ বুলিয়ে ক'ব লাগিব শিক্ষাৰ অভাৱ নাই এইটো ক'ব নোৱাৰে আপুনি শিক্ষিত মানুহ যে নক'ব শিক্ষিত মানুহবিলাক হৈছে কিছু শিক্ষিত মানুহ হৈছে মনে মনে কামটো কৰে গণ্ডিত পেলাই লয় বহুত তেনেকুৱা ধৰ্ষণকাৰী আছে যি নেকি মই যদি ভাবোঁ মই এনেকুৱা বহুত পাইছোঁ বহুতে এতিয়াও ধৰ্ষণ কৰি আছে কিন্তু পাব্লিক হ'ব পৰা নাই পাব্লিক হোৱা নাই আছে তেনেকুৱা গতিকে শিক্ষা বুলি ক'ব নোৱাৰে আপুনি গোটেই ব্যৱস্থাটো সলনি কৰিব লাগিব গোটেই ব্যৱস্থাটো আমি চিন্তা কৰিব লাগিব যে ইয়াক আমি কেনেকৈ চবেই মিলি কৰিব লাগিব নট অনলি হিন্দু নট অনলি মুছলমান আমি এনেকৈ কৰি থাকিলে হেৰি হৈ গৈ থাকিব চবেই কৰিব লাগিব কিন্তু এটা কাৰণেই আমি নিজৰ যেহেতু মই এজন হিন্দু সম্প্ৰদায়ৰ ল'ৰা গতিকে মই মোৰ নিজৰ স্বাভিমান মোৰ যিটো অধিকাৰ আৱেগ সেইটোতো মই কমেই আৰু তাত কোনোবাই বেয়া পাই লাভ নাই মই মোৰ ধৰ্মৰ বিষয়ে বা মোৰ সম্প্ৰদায়ৰ বিষয়ে যদি কোনোবাই কওঁতে কাৰোবাক বিতৰ্কিত পোষ্ট যেন লাগিছে এভইড কৰিলে হ'ল আপোনাৰ এই ক্ষেত্ৰত চৰকাৰৰ কিবা কৰণীয় আছে নেকি চৰকাৰতো বহুত কৰণীয় থাকে চৰকাৰে ইমানবোৰ কৰিব নোৱাৰে চৰকাৰে কৰিম বুলি ক'লে কৰিব নোৱাৰে যেতিয়া সেই ঠাইকণ পায়গে মানে তেতিয়ালৈ দেৰি হৈ যায় আৰু মানুহে সমাজখনে চাপ দিব লাগিব কিছুমান কাম কৰিব এতিয়া আপুনি চাওক না ক'ৰবাত বেয়া মানুহ এটাক গুলিয়াই দিয়াৰ লগে লগে ওলাই যায় নহয় দুইজনমান নেতা কিয় মাৰিলে আমি গম পাইছোঁ যে এইজন মানুহে এই ছোৱালীজনীক ধৰ্ষণ কৰিছে তেওঁ উপযুক্ত প্ৰমাণ পাইছে মেডিকেলৰ তথ্য ওলাইছে তাৰ পাছত তেওঁ ধৰ্ষণকাৰী বুলি গম পোৱা গৈছে চব ধৰ্ষণকাৰী কিন্তু গুলিয়া নাই কিয় কাৰণ তেওঁলোকৰ ওপৰত সন্দেহ আছে যে হয় নে নহয় কিছুমানে এনেও ফচায় বহুত থানাত যাওক আপুনি এতিয়া মই বাওঁহাতে লিখি দিব পাৰিম বহুত থানাত বহুত ল'ৰা ছোৱালী বিনা কাৰণত জেললৈ নিক্ষেপ কৰে
য'ত নেকি মেডিকেল ৰিপৰ্টে মই ভাবো যদি সব চালি জাৰি চোৱা যায় ধৰ্ষণকাৰী কেছ দি ফসাই দিয়ে বহুত মানুহে এনেকুৱা কাম কৰে গতিকে হেবুক গুলিয়াই মাৰা নাই যাৰ প্ৰকৃত হয় আৰু সেইটো কৰিব যাওঁতে বহুত মানুহে আকৌ বাধা দিবলৈ আহে ধৰ্ষণকাৰীক মানে কিয় গুলিয়াব লাগে উপযুক্ত তাক চাউল ভাত খুৱাই থকাটো যুক্তি নেকি হয়তো বৈকুণ্ঠ প্ৰিন্স পাঠক গ্লেমাৰৰ পিছত দৌৰে নেকি গ্লেমাৰ পিছতো সব মানুহে দৌৰে দোকানীটিও ভাবে মোৰ যদি দোকানখনৰ গ্লেমাৰ থাকে বহুত মানুহ মোৰ ওচৰত আহিব প্ৰত্যেকজন মানুহে গাড়ী কোম্পানীটো গ্লেমাৰ পিছতে দৌৰে মই যদি অলপ এনেকে বনাই দিওঁ অলপ চালিয়া হ'ব দেখিবলৈ মোৰ গাড়ীখন কিনিব অবভিয়াছলি প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ বিধায়কেই হওক মন্ত্ৰীয়ে হওক বা শিক্ষকেই হওক সবেই গ্লেমাৰৰ পিছত দৌৰে কেনেকে দৌৰে যে মোক সকলো মানুহে ফলো কৰক কিছুমান যেনিবা ভাল গ্লেমাৰ বিচাৰে শিক্ষকসকলে ভাল গ্লেমাৰ বিচাৰে কিছুমানে যেনিবা বেয়া গ্লেমাৰ বিচাৰে এতিয়া আমাক মানুহে বেয়া গ্লেমাৰ বুলি ভাবে কিছুমানে সবেই নহয় দেই এতিয়া সস্তীয়া জনপ্ৰিয়তা মানে কি সস্তীয়া জনপ্ৰিয়তা বুলি ক'বলৈ গ'লে আচলতে নকওঁ এইটো কথা ক'লে বহুত বেয়া হ'ব কথাটো আমি মানুহে ভাবিব পাৰে যে আমি ফকতীয়াত এটা শব্দ আছে ন ফকতীয়াত আহি মানে লেবেল চুটাই থাকে এনেকুৱা কিছুমান শব্দ আমাৰ কাণত আহি পৰে কিন্তু আমি আহিছো ঘৰৰ পৰা ইয়াত ৰুম ভাড়া কৰি লৈছো আমি শিকিছো আমি ডাইৰেক্টৰ ওচৰত গৈ গৈ চেণ্ডেল খয় গৈছে আমাৰ তাৰ পিছত আমি লাহে লাহে এখনত ওলাইছো দুখনত ওলাইছো কষ্ট কৰিছো তাৰ পাছত স্থান এটা পাইছো কথা কোৱাৰ আৰু যেনেকৈ আপুনি মোক মাতিলে তেনেকৈ বহুতে মাতে কৰবাত কিবা কথা কওঁতে খেলি মেলি হ'ব পাৰে হেতু মন এটো নহয় যে মোৰ এই 10 বছৰীয়া যি পৰিক্ৰমা সংগ্ৰামখিনি কোনো নাচাত কৰিব নোৱাৰে গতিকে মই ভাবো যে সস্তীয়া গ্লেমাৰ নহয় আৰু এটো যোনে আপোনাক ভাল পাব আপোনাৰ কাম যেতিয়া চাব আজি মোক ভাল পায় মই বহুত বেছি ধুনীয়া মানুহ নহয় নহয় মই বহুত বেছি হাইটো নাই মই কিন্তু মোক কেনেকুৱা মানুহ ভাল পোৱা আছে মোৰ কাৰণে জান দি দিবৰ কাৰণে ৰেডি হৈ আছে মই যদি কওঁ লাখ লাখ ল'ৰা আছে লাখ লাখ ছোৱালী আছে মই জানো তো মই সদায় মই হোৱাটছআপত মই কেতিয়াবা 300 মানুহৰ লগত চাট কৰি থাকো একেলগে ফেচবুকত মোৰ ডেইলি মেছেজ ইনষ্টাগ্ৰামত মোৰ মেছেজ আহি থাকে হেবু মই ভাল পোৱা মানুহ মোক আৰু ক'বাত চাগে মই কিবা এটা ভাল কাম কৰিছো হয়নে মই বেয়া কাম কি কৰিলো যেতিয়া আপুনি বিতৰ্কত সোমাই পৰে সেই সময়খিনি কেনেদৰে হ্যান্ডেল কৰে বিতৰ্ক মানে কি বিতৰ্ক কৰি পেলাই মই যে কৈছো বিতৰ্ক কৰি পেলাই অলপ দিনৰ আগতো কিবা এটা মই ফেচবুকত লিখিছিলো যে হেতু কম বাৰু আপোনাক পিছত সিনেমাৰ কথা আহিলে গতিকে বিতৰ্ক কৰি পেলাই মই কিবা এটা কথা কৰো তাত ৰহন খনাই দিলে মাজৰটো কাটি দিলে মানে তাৰ পিছত মোক এনেকুৱা বুজাব বিচাৰিলে মই পৃথিৱীৰ আটাইতকৈ কলংকৃত ব্যক্তি হয়নে কিন্তু কত মানুহে আগৰ চৰকাৰ দিনত কত মন্ত্ৰী এমএলএ কিমান টকা খাই মেলি কত অফিচাৰে কিমান টকা খাই মেলি কত মানুহৰ জীৱন শেষ কৰি পেলালে হয়নে বহুত আছে তেনেকুৱা কাজিৰঙা গড়গিটাই নাইকিয়া কৰি পেলালে হে হেবুৰ মানুহ কি হেবুৰ মানুহ ভাল তেওঁলোক গলে গামছা পিন্ধাই দিয়ে আমি টকা দিব নোৱাৰো যে সেইকাৰণে বহুত আমাক বেয়া পায় গতিকে আমি নিজস কিবা এটা কথা কওঁতে কেতিয়াবা মানুহৰ খেলি মেলি হ'ব পাৰে মই যেটো বুজাবলৈ যাওঁ হেতু বুজি নাপায় উল্টাটো বুজিব পাৰে কিন্তু হেতু মোৰ আদৰ্শটোক আপুনি গালি দিব পাৰিব কিন্তু মোক ব্যক্তিজনক আপুনি মোক আপুনি শুদ্ধ পথলৈ আনিবৰ কাৰণে আপুনি মোক এডভাইস কৰিব পাৰিব হেতু ল জোৰ কৰিব নোৱাৰিব আপুনি জোৰ কৰিলে আপুনি ক্ৰাইম কৰা হয় কোনোবাই বিৰূপ মন্তব্য দিলে আপুনি আঘাতপ্ৰাপ্ত হয়নে মই কোনবোৰ মানুহে দিলে আঘাতপ্ৰাপ্ত হওঁ যিবোৰ মোৰ চিৰনমস্য ব্যক্তি যাক মই বহুত বেছি শ্ৰদ্ধা কৰো সেইবোৰ ব্যক্তিৰ যদি মনত মই কেতিয়াবা আঘাত দিছো ধৰক মোৰ মা এজনী আছে মোৰ মাজনীৰ নিচিনা যদি মই অন্য এগৰাকী মাক যদি কেতিয়াবা আঘাত দিছো মোৰ তেতিয়া খুব বেয়া লাগে আপুনি জানে কা আন্দোলনৰ পিছত মই যেতিয়া বিজেপিত জয়েন কৰিলো ৰাজনীতিত যেতিয়া জয়েন কৰিলো মই এটা কথা কওঁতে অকমান মই যেটো কলো যে ৰাইজে কব হেতুকে মোক বনাই দিলে তাৰমানে আপুনি বুজাব বিচাৰিছে এওঁলোক দুষ্কৃতিকাৰী হেতু এটা পুৰা ধুনীয়াকৈ গেম প্লেন কৰা হল এটো কি কয় বকৰা বনা বুলি যে কয় তেনেকাকে মোক বনাই দিলে মই সেমৰ মাকৰ মোমাইকৰ লগত কথা পাতিছো লগ পাইছো ফেচবুকত লাইভ আহিছো আপোনালোকে দেখিছো অজয় ফুকনৰ লাইভটো চাব কেতিয়াবা তেওঁ কৈছে আপোনাৰ লগত আমাৰ একো নাই আপুনিটো কোৱা নাই আৰু মই হেতে জানে মই এটা মাকতৰ বেমাৰ হতো খবৰ লৈছো বেলেগৰ থৰেদি আৰু মোৰ সেইখিনি সহানুভূতি মানুহ এটা মানুহ থাকিব লাগিব কুকুৰ এটা মইলেও মানুহে দুখ পায় আৰু শিল্পী মানুহখিনি এনেও আবেগিক আৰু মই কত মানুহক আজিলৈকে সহায় কৰিলো কব নাপায় কিন্তু কিছুমান সহায়ৰ বহুত মূল্য 1 কোটি টকাতকৈ কেতিয়াবা আপোনাৰ এটুপাল তেজ মানুহৰ জীৱন দি দিব পাৰে 1 কোটি টকাৰ আপোনাৰ কামত নাহিব পাৰে বহুত কোটি টকীয়া মানুহ মই লগ পাইছো যি নেকি তেজৰ কাৰণে মোক ভৰিয়া হাতে ধৰে
তেজ দিব সকলোৱে চাই আছে যদি অনুষ্ঠানটো কাৰোবাক দৰকাৰ হ'লে এইখিনি কৈ হয় খুব সুন্দৰ গতিকে সেই তেনেকুৱা মানুহবিলাকক যেতিয়া মই আঘাত দিওঁ সেই মানুহজনীয়ে মাকজনীয়ে যদি প্ৰথম মোৰ শ্ব'টো নেচোৱাকে যদি বেলেগৰ থ্ৰুৱেদি শুনিছে কিমান আঘাত পাইছে বা মোৰ ল'ৰাটো মৰিছে ইছাদা হাঁহিছে সেইটো কথা কেতিয়াও হ'বই মানি ল'ব নোৱাৰে গতিকে তেনেকুৱা ধৰণৰ যেনে মোৰ শিক্ষাগুৰুসকলে যদি মোৰ কামক লৈ আঘাত পায় মোৰ মা দেউতাই যদি আঘাত পায় মোৰ অগ্ৰজসকলে যদি আঘাত পায় মই তেতিয়া অকমান কষ্ট পাওঁ কিন্তু যিমানখিনি শিক্ষিত ব্যক্তি আছে সকলোৱে মোক ফোন কৰি ধুনীয়াকৈ বুজাইহে কৈছে কেতিয়াও বেয়াকৈ কোৱা নাই আৰু মই পিছত চালি জাৰি চাইছো যে মোৰ এইখিনি বেয়া হ'ব পাৰে ৰাজনীতিলৈ অহাটো কিছুমানে বহুতে বেয়া পায় আপুনি ৰাজনীতিৰ কথা ক'লে এতিয়া আমি অকণমান ৰাজনীতিৰ বিষয়ে কথা পাতিম দেখা গৈছে আপোনাৰ প্ৰায়ভাগ কলা কুশলীসকল ৰাজনীতিলৈ ঢাপলি মেলিছে ইয়াৰ অৰ্থটো কি আমাৰ সাধাৰণ ৰাইজে বুজি পোৱা নাই মোৰতো মই বেলেগৰটো নাজানো মই নিজে জানো যে মই আহিছিলো ৰাজনীতিলৈ ৰাইজৰ ধৰক কোনোবা এঘৰ মানুহত কাৰোবাৰ বেমাৰ আছে ফোন এটা কৰি যদি মই এমএলএক ক'ব পাৰোঁ মিনিষ্টাৰক ক'ব পাৰোঁ এতিয়াও কৰোঁ ৰাজনীতিত নাথাকোঁতে কিন্তু বেছি কৰিব পাৰিছিলোঁ ৰাজনীতিত অহাৰ পিছত কমকৈ কৰিব পাৰিছোঁ কিন্তু ৰাজনীতিত অহাৰ আগত মই বহুত মানুহক তেনেকৈ কৰোঁ এমএলএক মই মেনশ্যন কৰোঁ মন্ত্ৰীক মই মেনশ্যন কৰোঁ ফেচবুকত টুইটাৰত সহায় কৰি দিয়ে মই সেইখিনি কৰিব আহিছোঁ মই কয়লা বেপাৰী হৈ মই দামী গাড়ী ল'বলৈ অহা নাই মোৰ নিজস্ব প্লেটফৰ্ম এটা আছে মই পইচাৰ প্ৰয়োজন হ'লে মই থিয়েটাৰত যাম বেছি পইচা লাগিলে হয় নাই আমাৰ সেইটো আশা থাকে আমি সেইকাৰণে গ্লেমাৰটো বনাব লাগিব যে থিয়েটাৰ আমাক বেছি পইচা দি নিয়ক কিন্তু কয়লা বেপাৰী হ'বলৈ কাৰোবাৰ চাকৰি ট্ৰান্সফাৰ কৰি দিবৰ কাৰণে বৈকুণ্ঠ প্ৰিন্স ৰাজনীতিলৈ অহা নাই আৰু সেইটো কেতিয়াও নকৰে এতিয়াও মোক বহুতে মেছেজ দিয়ে দাদা এমএলএক কৈ দিয়কচোন মোৰ এতিয়া মেছেজ আছে মই আপোনাক দেখুৱাই দিব পাৰিম দাদা মোৰ ভাইটিটোৱে পৰীক্ষা দিব আপুনি কৈ দিব পাৰিব নি এমএলএক আপোনাৰ এমএলএৰ লগত ভাল মই কেতিয়াও নকওঁ কম জিএমচিএইচত যদি চিট এটা লাগে আইচিইউ এটা পোৱা নাই মই কম ফোন কৰিম এমএলএক দুবাৰ নহয় 10 বাৰ ফোন কৰিম যে সেইখিনি মোৰ ৰাইট আছে হয় ঠিকই আপোনাৰ কেতিয়াবা ভয় লাগে নে যে ৰাইজে আপোনাক ভুল বুজিব ভয়টো ৰাইজে বেয়া পালেতো মেইন ভয়টো সেইটোৱে ন ৰাইজে যদি বেয়া পায় আৰু মানুহৰ কি অস্তিত্ব থাকিব পাৰে ৰাইজখনেই গোটেই ভগৱান ৰাইজখনেই সকলো ৰাইজেই চব কৰে কিন্তু মানে ৰাইজখন মই মানে ৰাইজে যেতিয়া বেয়া পায় গোটেই ৰাইজখনে যেতিয়া বেয়া পায় আৰু তেতিয়া মানুহ নিশ্চিতভাৱে মনত আঘাত পাব পাৰে কিন্তু গোটেই ৰাইজ কোনখন মোক বাগবৰ জনীয়া ধুবুৰীৰ মানুহে ক'ৰবাৰ চৰ অঞ্চলৰ মানুহে মই মোক বেয়া পোৱাটো মোক নালাগে নহয় মোক শিৱসাগৰবাসীয়ে ভাল পাইছে নে নাই মোক লখিমপুৰৰ মানুহে ভাল পাইছে নাই মোক যোৰহাটৰ মানুহে ভাল পাইছে নাই মোক নলবাৰীৰ মানুহে ভাল পাইছে নাই মোক পাঠশালাৰ মানুহে ভাল পাইছে নাই মোক বড়োলেণ্ডৰ মানুহে ভাল পাইছে নাই মোক শিলচৰৰ মানুহে ভাল পাইছে নাই মোক সেইটো লাগে ইমান বিন্দাসভাৱে কথাখিনি কৈ দিয়ে তাৰপিছত আপুনি বিপদত পৰিব বুলি আপুনি ভাবেনে বিপদত কেনে পৰিম মই সত্য কথা কওঁতে যদি মোৰ জীৱন যাবলগীয়া আছে যাব সত্য কথাই কৈ আছো এইটোতো অসত্য নহয় মই ক'লোনে নাই মোৰ হাজাৰ মুছলমান বন্ধু আছে মোৰ ফেচবুক হোৱাটছআপত মোক সদায় ভাইজান বুলি মাতো মই সিহঁতক আৰু মই ডাঙৰ হৈছোঁ মুছলমানৰ চাউল খাই মুছলমানৰ হাতেৰে বনোৱা খাই ডাঙৰ হৈছোঁ আপুনি জানেনে মই হোষ্টেলত আছিলোঁ যেতিয়া মই গুৱাহাটীৰ পৰা আহিছোঁ লখিমপুৰৰ পৰা আহিছোঁ গুৱাহাটীলৈ তেতিয়া মই আলিয়ে ভাত বনাই আমাৰ হোষ্টেলত আজি মই গৈ আহিছোঁ অলপ দেৰি আগত কিবা এটা কাৰণত খুৰাৰ অপাৰেশ্যন হৈছিলে চাচাৰ চ' মই সিহঁতক খবৰ ল'ব গৈছোঁ জিন্তু দাহঁতে এতিয়াও জানে গণেশগুৰিত চবেই জানে এম এ বৰা হোষ্টেলত বৈকুণ্ঠ আছিলে বুলি এতিয়াতো চবেই চিনি পায় মোক যিহেতু টিভি দিয়ে গতিকে মই আলিৰ হাতেৰে 5 বছৰ ভাত খাইছোঁ আলিৰ ঘৰত চাহ খাইছোঁ আলিৰ লগত ঘূৰিছোঁ মোৰ তেওঁ সেইসকল কোৰাণ প্ৰকৃত কোৰাণ বিশ্বাসী মুছলমানক মই সদায় স্বাগতম জনাওঁ আৰু তেওঁলোক সদায় মোৰ লগত আছে মই তেওঁলোকৰ লগত আছোঁ কিন্তু মানে অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰিব পৰা যেনে মোৰ এজন বন্ধু আছে চাহিদ চান হাছান বুলি এডভকেট হয় ই কথাটো এনেকুৱাকৈ লিখে ফেচবুকত মানে ডাইৰেক্টলি হিন্দুক টাৰ্গেট কৰি নিলিখে কিন্তু আওপকীয়াকৈ সি কথাটো এনেকুৱাকৈ লিখে মানে যে এইটো মানে হিন্দুৱে বেয়া কাম কৰিছে এনেকুৱা তাৰমানে সি আগতে তেনেকুৱা নাছিলে সেই ফেচবুকত চাই তাৰ মেণ্টেলিটি তেনেকুৱা হৈ গ'ল মানে তেওঁলোকৰ মেণ্টেলিটিটো তেনেকুৱা হৈ গ'ল যে মই লিখোঁ আৰু লিখা ষ্টাৰ্ট কৰি দিলে কিন্তু আমি খুব ভাল বন্ধু এই ফেচবুকত লাগি থাকোঁ খুব যুদ্ধ আকৌ ক'ৰবাত কাৰোবাৰ বিপদ পৰিলে সি মোক ফোন কৰে মই বোলো দাদা মই গৈ আছোঁ সেইদিনা অলপ দিনৰ আগত অল্ড এজ হোমত কিবা গণ্ডগোল আছিল লগে লগে মোক চান্দাই ফোন কৰিছে কৈছে বৈকুণ্ঠ যাবানে তাৰ আকৌ মনটো সেইটো আছে কিন্তু এই পৰিৱেশটোৱে যে মানুহক বেয়া কৰে সি মই ভাবোঁ দাদা এজন উপযুক্ত উদাহৰণ আমি হাঁহোঁ আৰু তাৰ লগৰ এজন আৰু মোৰ ৱাচিদ দা বুলি আছে তেওঁক আকৌ তেওঁ মুছলমান ল'ৰা তেওঁকতো মই সেইদিনা কিবা মিটিং এখন লৈ গৈছোঁ মোৰ চকু পানী ওলাই গৈছে তেওঁ ধূপ জ্বলাই পেলাই 500 টকা এটা দি আহিছে এনেকুৱা সেইবোৰ হৈছে প্ৰকৃত আদৰ্শ সেইবোৰ আদৰ্শৰ কথা ক'লে
আপোনাক এজন সাধাৰণ মানুহৰ শ্ৰেণীত ৰাখি যদি বৈকুণ্ঠ প্ৰিন্স পাঠকক বিশ্লেষণ কৰিব লাগে কি ক'ব ধৰা হওক আপুনি এজন সাধাৰণ মানুহ আৰু আপুনি বৈকুণ্ঠ প্ৰিন্স পাঠকক বিশ্লেষণ কৰিব লাগে কেনেদৰে কৰিব বৈকুণ্ঠ প্ৰিন্স পাঠকৰ খং বহুত বেছি আৰু অন্তৰ খুব চাফা নিজে জানে এটো বৈকুণ্ঠ প্ৰিন্সে আৰু বৈকুণ্ঠ প্ৰিন্সে আনক সহায় কৰি ভাল পায় আৰু মানে হাঁহিমুখীয়া এটা ল'ৰা জীৱন জিন্দাবাদ কৈ থকা ল'ৰা আৰু মোৰ পৃথিৱীৰ আটাইতকৈ মই জনাত বৈকুণ্ঠ প্ৰিন্সৰ আটাইতকৈ ডাঙৰ টাৰ্গেটটো হৈছে মাক দেউতাকক সুখ দিয়া পিতৃ মাতৃ ভক্তি কৰাটো মই ভাবোঁ প্ৰথম মানে তেনেকুৱা আৰু মই তেনেকৈ বৈকুণ্ঠ প্ৰিন্সক সজাব বিচাৰোঁ যাতে মোৰ মা দেউতা মানে একদম মোক লৈ হেপী থাকে হয় আপুনি এইমাত্ৰ কোৱাৰ দৰে বৈকুণ্ঠ প্ৰিন্স পাঠকে নিজৰ মাক দেউতাকক সুখী কৰিব পাৰিছেনে ক'ৰবাত পৰা নাই কৰিবলৈ আৰু বহুত বাকী আছে তেওঁলোকক মোৰ ভাল লাগে এতিয়া মোৰ মাহঁত যেতিয়া গুৱাহাটী আহে দেউতাৰ চেকআপত মেডিকেলত চেকআপ কৰি থাকে তেওঁ ডায়েবেটিছ আছে মোৰ খুব ভাল লাগে দেউতাক হাতত ধৰি লৈ যাওঁ কেঁচুৱা ল'ৰাৰ নিচিনা দেউতা থাকে দেউতাক মই মোৰ কেতিয়াবা কাপোৰ পিন্ধাই দিওঁ জোতা পিন্ধাই দিওঁ বিৰাট অত লাগে দেউতাই সেইবোৰ বেয়া পায় দেউতা এজন শিক্ষক আছিলে চ' দেউতাই মানে অকণমান জেংবিলাক বেয়া পায় মই আগতে কাণফুলি পিন্ধোতে দেউতাৰ বিৰাট অসুবিধা মানে তই কাণফুলি কিয় পিন্ধ কাণফুলি বাদ দি দিলোঁ মই ঠিক আছে আৰু দেউতা আহিলে যদি মই মানে অলপ মানে ফৰ্মেল পিন্ধিলে দেউতাহঁতে ভাল পায় মা দেউতাই আৰু এতিয়া খুব ভাল পাওঁ মাক কেতিয়াবা লৈ আহোঁ মাক আনি গোটেইখন ঘূৰাই ফুৰোঁ মই দেউতাকো তেনেকৈ হাতত ধৰি লৈ যাওঁ গাড়ী স্পীড চলাওঁ কেতিয়াবা স্পীড চলাই দেউতাক কাটো কেনেকুৱা লাগিছে বুলি সুধোঁ এইবোৰ মোৰ বিৰাট ধুনীয়া মমেণ্ট মানে আৰু দেউতা এতিয়া হেপী মোক লৈ বৰ্তমান সময়ত দেউতা হেপী আৰু সেইকাৰণে দেউতাৰ চুগাৰ লেভেলটো বহুত কমিছে বৈকুণ্ঠ দা যিহেতু আপুনি এজন অভিনেতা আপুনি অভিনয় জগতৰ লগত জড়িত হৈ আছে বৰ্তমান হিন্দী বোলছবিত তুলপাৰ লগোৱা এখন ছবি কাশ্মীৰী ফাইলছ এই ছবিখনে সমগ্ৰ বিশ্বকে তুলপাৰ লগাইছে বৰ্তমান আপুনি চাইছেনে সেইখন চালোঁ আপোনাৰ মন্তব্য আমিতো প্ৰথমে চাব লাগিব আমি নাচালে কোনে চাব আপোনাৰ মন্তব্য কি খুব ভাল এখন চিনেমা এখন চাব লাগে চবে আৰু কিছুমান বস্তু অলপ এনেকুৱা মানে যিটো মানে হেৰি ওলাই আছে যে মানে অকল মানে বেলেগ এটা এয়া ওলাই আছে বাতৰি ওলাই আছে এনেকুৱা চিনেমা তেনেকুৱা নহয় পলিটিচিয়ানসকলকো তাত মানে বেয়াকৈ দেখুৱাইছে অলপ গালি পাৰিছে গতিকে বিজেপিয়ে এইটো প্ৰমোশ্যন কৰিছে বুলি কৈছে বা বিজেপিয়ে এয়া মানে নিৰ্বাচনৰ কাৰণে এইবিলাক কৰিছে বিজেপিয়ে কিয় ক'ব সেই সময়ত জনতা দলৰ চৰকাৰ আছিল তাত গতিকে বিজেপিয়ে স্বাৰ্থত কৰা নাই বিজেপিৰ কাৰ্যকৰ্তাসকল ভাৰতক ভাল পায় সেইকাৰণেহে বিজেপিৰ মানুহবিলাকে ইমান উঠি পৰি লাগিছে এনেকুৱা নহয় যে এখন মানে নিৰ্বাচনী কেন্দ্ৰিক এখন চিনেমা বিজেপিটো আজিৰ ডেটত হিচাপত প্ৰচাৰে চলাব নালাগে তেনেকৈ জিকি থাকিব কাৰণ আছে বহুত আপুনি বিজেপিত থকাৰ বাবে আপুনি বিজেপিৰ ভাল গুণসমূহ দেখা মই বেয়া গানো গাওঁ দুটা গাওকচোন মই বিজেপি বেয়া গানো গাওঁ আপুনি দুটা বেয়া দিশ মই বস্তুৰ দামটো বাঢ়িলে মোৰ খুব বেয়া লাগে কাৰণ মোতকৈ মোৰ তলৰখিনি কথা মোৰ চিন্তাত আহি যায় গতিকে আৰু মই মাজতে এজন মানুহৰ লগত কথা পাতিছিলোঁ ডাঙৰ মানুহজনৰ লগত দাদা আপুনি কিয় ইমান বস্তুৰ দাম বাঢ়িছে কি হৈছে এইবিলাক মই বৰ বেয়া পাইছোঁ বুলি তেতিয়া মোক কৈছে যে এনেকুৱা কথা মোক গোটেই গুগলত মাৰি দেখুৱাই দিছে যে ইমান টকা ধাৰ লগাই থৈ গৈছিল কংগ্ৰেছে ইমান টকা ইমানৰ পৰা লোন লৈছিল ৰিজাৰ্ভ বেংকৰ পৰা অন্য দেশৰ পৰা আমি আগৰ চৰকাৰখনৰ দিনত মানে টকাটো মানে ব্লেক মানিটো খাব পাৰি আছিলে ন মানে আজি 10 বছৰ আগত ব্লেক মানিটো পাই থাকিলে মানুহ চুপচাপ থাকে দালাল কাৰবাৰ চলি আছিলে মানুহ ওকে আছিলে এতিয়া অলপ টাফ হৈ গৈছে বস্তুবোৰ সেইটো আপুনি বেয়া পাইছে সেইটো আপুনি বেয়া পাইছে না মই সেইটো বেয়া পোৱা নাই বেয়া দিশৰ কথা না ৰ'ব মই ক'বলৈ দিয়ক গতিকে সেই বস্তুবোৰ মানে চেঞ্জ হৈছে ন আজি আপোনাৰ বেয়া দিশ বুলি কোৱাৰ লগে লগে মই বেয়া দিশটো বুলি কোৱাৰ লগে লগে মই মূল্যবৃদ্ধিৰ কথা ক'ম মূল্যবৃদ্ধিৰ কথা কওঁতে যেতিয়া মোক দাদাই বুজাই দিলে যে এইখিনি কাৰণে আজিৰ ডেটত মূল্যবৃদ্ধি হ'ব লগা হৈছে মানি ল'ব পৰাকৈ যে মূল্যবৃদ্ধি হৈছে আজি চাওক বাহিৰত তেলৰ দাম বহুত বাঢ়ি আছে হয়নে তেলৰ দাম বাঢ়িছে কাইলৈ ইয়াত যেতিয়া বাঢ়িব তেতিয়া আমি চৰকাৰক গালি দিম কিন্তু মই ভাবোঁ যে এইবাৰ মই গালি নিদিওঁ শিক্ষিত মানুহ হিচাপে কাৰণ মই জানো যে বাহিৰত কিবা এটা খেলি মেলি হৈ আছে আপুনি যুদ্ধৰ কথা ক'ব খুজিছে কিন্তু অনাহকত চৰকাৰে পইচা যাতা খৰচ কৰিব নালাগে মানুহক মোৰ চিন্তাধাৰা মানুহক মানে অলপ যদি পাৰি ফ্ৰীকে বস্তু দিয়াটো কমাই দিব লাগে নহ'লে আমাৰ নিবনুৱা যুৱকসকল আজিকালি ঘৰত কাম কৰিবলৈ আপুনি মানুহ নাপায় মোৰ ঘৰত মা দেউতা অকলে থাকে মই কাম কৰা মানুহ এজন বিচাৰি নাপাওঁ কিন্তু আগতে পাইছিলোঁ সেইটো কৰিব ধুদ হৈ গৈছে মানে চব যদি আমি অনায়াসে পায়ে থাকোঁ আমাৰ জীৱনৰ কিটো থাকিব
কিন্তু এতিয়া কংগ্ৰেছে আগতে সেইটো চিষ্টেমটো বনাই থৈ গৈছে ন মানুহৰ মগজুৰ পৰা সেইটো লাহে লাহে উলিয়াবৰ কাৰণে এই চৰকাৰখনে চেষ্টা কৰি আছে কংগ্ৰেছে আগতে সেই কম্বল দিয়া সূতা দিয়া চাউল দিয়া এইবোৰ উলিয়াই থৈ গৈছে ন মানুহৰ পৰা এইবোৰ লাহে লাহে উলিয়াব লাগিব তেতিয়াহে আপুনি গুৱাহাটীৰ গণেশগুৰিত আপুনি আমাৰ অসমীয়া ল'ৰাৰ চাহৰ দোকান দেখিব ফুটপাথত চেলুনত কাম কৰা দেখিব আপুনি শাক-পাচলি বেপাৰ কৰা দেখিব টমটম চলোৱা দেখিব আমাৰ অসমীয়া ল'ৰা মইতো বহুত আনিছো গুৱাহাটীলৈ পৰৱৰ্তী পৰ্যায়ত কিছুমান ল'ৰা কি হয় ইয়াত অহাৰ লগে লগে এখন বেলেগ দুনিয়া পাই মদ চদ খাই ঘৰলৈ ঘূৰি গুচি যায় চুৰটোও গৈ যায় কিছুমান এনেকুৱা মোৰ অভিজ্ঞতা আছে গতিকে আমি সেইবোৰক কেনেকে ঠিক কৰিব লাগে গতিকে চৰকাৰৰ কিছুমান বেয়া আছে এইবোৰ কিবা কিবি অলপ সৰু সুৰা বেয়াটো চবৰে থাকিব তেতিয়া যদি বেয়াটো নাথাকে ভালটো আমি কেনেকে দেখিম কিন্তু অন্য চৰকাৰৰ তুলনাত মই বিজেপিৰ সদস্য বুলি কোৱা নাই অন্য চৰকাৰৰ তুলনাত বহুত বেছি ভাল কাম কৰিছে বহুতখিনি কৰিছে আপুনিও জানে মইও জানো কংগ্ৰেছী মানুহজনেও জানে আপ আদমি পাৰ্টিৰ মানুহবিলাকেও জানে কিছুমান কাম কৰিছে হয় আপুনি সাংস্কৃতিকভাৱে হওক ৰাজনৈতিকভাৱে হওক এনেদৰে সক্ৰিয় হৈ থাকি আপুনি নিজৰ বাবে নিজক জীয়াই ৰাখিবলৈ প্ৰেমত বিশ্বাস কৰেনে প্ৰেমটো লাগিবই প্ৰত্যেকটো মুহূৰ্ততে প্ৰেমৰ খুব ক'বলৈ ওলাই আহিছো ভালকে যাবা ভালকে খাবা ভালকে শুবা ভালকে থাকিবা সেইটো হৈছে মানুহৰ ভাল পোৱা বৰ্তমান আপোনাৰ জীৱনত প্ৰেম অবভিয়াছলি থাকিব মই যাক ভাল পাওঁ তেওঁ মোক কেয়াৰ কৰে মইও তেওঁক কেয়াৰ কৰোঁ গতিকে আমাৰ মাজত এই বান্ধোনডাল খুব ষ্ট্ৰং এতিয়া কাৰণ আমি এতিয়া মেচিয়ৰ আমি এতিয়া লগে ভাগে কাম কৰিব লাগে প্ৰেম সৃষ্টিৰ কাৰণে হ'ব লাগে ধ্বংসৰ কাৰণে হ'ব লাগে বহুত বুৰ্বক মানে ধ্বংসৰ কাৰণে কৰে গতিকে এতিয়া মই হ্যাপি সো প্ৰেমটো লাগেই মানুহৰ জীৱনত মানে কিছুমানে কয় কামোৰ হৈ যায় নহয় মানুহে যেতিয়া আপুনি 9টা বজাত 10টা বজাত ঘৰৰ বাহিৰত থাকিব তেতিয়া প্ৰেমিক বা প্ৰেমিকাই যেতিয়া ক'ব যে ঘৰলৈ আহা সোনকালে ঘৰলৈ মা কথাটো তাগিদাটো মানুহৰ জীৱনত বহুত বেছি আমেজ এটা আছে ভাত কিহেৰে খাইছা মানে কিয় তুমি আজি এইটো আনি নাখালা এইটো আনি খাবা এইটো খালে স্কিনটো ভাল হৈ থাকে এইটো খালে তোমাৰ চকুকেইটা ধুনীয়া হৈ থাকিব এইবোৰ বস্তু প্ৰেৰণা পোৱা যায় প্ৰেমটো একদম জাউতি যুগীয়া মানে ধুনীয়া হ'ব লাগে গতিকে থাকিব লাগে আপোনাক যদি জীৱনটো নতুনকৈ সজোৱাৰ এটা সুবিধা পায় কেনেদৰে নতুনকৈ মানে এতিয়া মানুহে ক'ব মন্ত্ৰী এমএলএ হোৱাৰ সপোন দেখি আছে চাগে মোৰতো এইবিলাক একো নাই মই এটাই জানো যে মোৰ 80 ইয়াৰ্ছলৈকে মই ইয়াং হৈ থাকিব লাগে ৰাতিপুৱা মোক খোজ কঢ়াৰ কাৰণে উপযুক্ত ঠাইখিনি থাকিব লাগে আৰু মানুহে মোৰ লগত কথা পাতিলে মই বেছি ৰাফকে কথা পাতিলে বেয়া পাওঁ মই সুইট ভইচ ভাল পাওঁ সুইট মানুহ ভাল পাওঁ ধুনীয়াকে মোৰ কিবা বেয়া হৈছে মোক যদি দমতকৈ উল্টাই মই ৰিয়েকশ্যন ল'ম সিমানখিনি মোৰ হাত দীঘল আছে মই নিজে জানো সিমানখিনি মোৰ কাৰণে জান দিব পৰা মানুহ আছে সেইখিনি মোৰ কৰ্মৰ বাবে কিন্তু মোক যদি কোনোবাই ৰাফকে কথা কয় যে এইটো নকৰিবি এইটো নহবই এইটো মই বেয়া পাওঁ ধুনীয়াকে যে এইটো নকৰিবা বাবা এইটো বেয়া কথা এইটো নকৰিলে ভাল ইচ্ছকে মই নকৰোঁ শেষত আপোনাৰ পৰা জানিব বিচাৰিম ৰামধেনু অনুষ্ঠানলৈ আহি আপোনাৰ কেনে লাগিছে খুব ভাল লাগিলে মনৰ কথাবিলাক ক'লো বহুত দীঘলীয়াকে আৰু তোমাৰ অনুষ্ঠান চাই থাকো খুব ধুনীয়া লাগে তোমাৰ কথাবোৰ খুব ভাল লাগে তোমাৰ কাব্যিক যিটো কথা কোৱাৰ ষ্টাইল সেইটো খুব প্ৰিয় এনেকে তুমি সদায় হাঁহি থাকা জীৱন জিন্দাবাদ হৈ থাকক ধন্যবাদ বৈকুণ্ঠ দা আপুনিও ভালে থাকক আপুনি বিচৰা ধৰণে জীৱনটোত সুখী হওক আৰু ভাল ভাল কাম কৰি যাওক আৰু সদায় বিন্দাস হৈ থাকক আপোনালোকৰ সকলোৰে মৰমৰ প্ৰিয় অভিনেতাগৰাকী বৈকুণ্ঠ প্ৰিন্স পাঠকৰ মনৰ বহুখিনি কথা জানিবলৈ পালে অনুষ্ঠানটি চাই যদি ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তেনেহ'লে এৰিছোঁ ধন্যবাদ প্ৰথম খবৰৰ বিশাল আয়োজন প্ৰেৰণা এৱাৰ্ড 2022 বিভিন্ন ক্ষেত্ৰৰ 100 গৰাকী প্ৰেৰণাদায়ী মহিলালৈ আগবঢ়োৱা হৈছে এই বঁটা অহা 3 এপ্ৰিল দেওবাৰ আবেলি 3 বজাৰ পৰা PWD সন্মিলন আৰু প্ৰশিক্ষণ প্ৰেক্ষাগৃহত লগতে অনুষ্ঠিত কৰা হ'ব 12ৰহনীয়া সাংস্কৃতিক কাৰ্যসূচীৰ আপোনাৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ